নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আনিছো বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু আজি 25 জুন আজি লৈ আনিছো যিকেইটা গুৰুত্বপূৰ্ণ খবৰ সেইকেইটা আপোনালোকে জনাটো অতি দৰকাৰী সেয়ে ভাবিলো আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰকেইটা আগবঢ়াই তেন্তে আহক ভিডিওটো আপোনালোকৰ লগত আৰম্ভ কৰো প্ৰথমটো খবৰ হৈছে দোকানীয়ে বন্ধ কৰিব লাগিব গো মাংসৰ বিক্ৰী অন্যথায় যাবলৈ বাধ্য হ'বই লাগিব অসম চৰকাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী যেতিয়া ঈদ হয় সেইখিনি সময়ত গৰু মাংসৰ খোৱাটো অৰ্থাৎ গৰু কুৰবানী দিয়াটো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰকৃত মুছলমানে কেতিয়াও আইন হাতত তুলি ল'ব নোৱাৰে এই আইন মই বনোৱা নাই এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে আৰু লগতে ধুবুৰী যিসমূহ হোটেলত গৰু মাংস পোৱা যায় সেইবিলাকৰ হোটেলতো তেওঁলোকে গৰু মাংসৰ বিক্ৰী কৰাটো নিষেধাজ্ঞা জাৰি কৰিছে ঈদৰ সময়ত ধুবুৰীৰ পৰা 1480টা গৰু কৰ পৰা আহিছিল আৰু এই গৰুকেইটা কোনে আনিছিল এই বিষয়ে তদন্ত কৰা হ'ব পশ্চিমবংগত যিহেতু গৰু আহি থাকে আৰু সেইবিলাক আহিবৰ কাৰণে কোনে পাৰ্মিশন দিয়ে এই ওপৰতো তদন্ত হ'ব মুঠৰ ওপৰত হিন্দু এলেকাত গৰু কুৰবানী নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰে বোকাখাটৰ চিআৰপি শিবিৰত অঘটন বোকাখাটৰ যি চিআৰপি কেম্প আছিল তাত অঘটন সংঘটিত হ'ল আৰু তেন্তে আহক ৰাইজ কিনো অঘটন হৈছিল সেই খবৰটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ শিবিৰটোত প্ৰথমে প্ৰচণ্ড বিস্ফোৰণ শব্দ হৈছিল যিটো শব্দ শুনি ওচৰ লোকসকল হতবম্ব হৈছিল বোকাখাটৰ হাবজুৰি পানবিৰি শিবিৰত এই অঘটনটো হৈছিল যিটো পুৰণি চিআৰপি কেম্প আছিল তাত হৈছিল চলন্ত বাইকৰ পৰা শিবিৰটোলৈ গ্ৰেনেড দলিওৱাৰ সন্দেহ কোনো লোকে সন্দেহ কৰিছে সিদ্ধাৰ্থ বৰুৱা সুনীল ভূমিজ আৰু মিণ্টু হাজৰিকা আহত যিহেতু চিআৰপি কেম্পত তেওঁলোকে আছিল আৰু আনটো খবৰ হৈছে ONGC লৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিৰ্দেশনা জাৰি কৰা হৈছে এই ভটিয়াপাৰা ONGC শিবিৰত হৈ থকা গেছ নিৰ্গমনলৈ এই জাননী বৰ্তমান যিটো ভটিয়াপাৰাত হৈ আছিল পাৰিপাৰ্শ্বিক অনুমোদন অবিহনে ৰিকটোত চলাই থকাৰ অভিযান 15 দিনৰ ভিতৰত জাননী সন্দৰ্ভত উত্তৰ দিব লাগিব ONGCয়ে আৰু যিমানে ডাঙৰ প্ৰতিষ্ঠান নহওক কিয় উত্তৰ নিদিলে ONGC বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বোৰ্ডে অৰ্থাৎ প্ৰতিষ্ঠানটো যিমানে ডাঙৰ নহওক আইনৰ ঊৰ্ধ্বত হ'ব নোৱাৰে আইনতকৈ ডাঙৰ হ'ব নোৱাৰে এই বিষয়ে ব্যৱস্থা লোৱাই হ'ব প্ৰতিষ্ঠানটো যিমানে ডাঙৰ লাগিলে ONGC কিয় নহওক কাৰণ দেখুওৱা জাননীত এনেদৰে লিখিছে অসম আৰক্ষীয়ে সৰাজ ভিডিওটো এইখিনি আছিল মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিওটো এটা সামৰণি মাৰিছো আজিলৈ বাই বাই